ৱেলকাম বেক টু মাই চেনেল। মই নমিতাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ চৰাইদেউ মৈদাম চাবৰ কাৰণে। এয়া আজিও বাহঁত আহিছে মৰাণৰ পৰা। তেওঁলোককো দেখুৱাম আৰু নিজেও বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ আৰু আজি যাব পৰা হ'লোঁ। ভাল লাগিছে যে যাব পাৰিছোঁ কাৰণে আৰু আপোনালোককো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ ভাবিলোঁ। আৰু ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰিব, নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া আমি গৈ পথালিঘৰত উঠিছোঁ আৰু দোকান পোহৰ আজি দেওবাৰ হয়, যিহেতু বজাৰ চলিছে, ইয়াতে বজাৰো বহে, এবাৰ দেখুৱাইছিল চাগে ভিডিঅ'ত। আৰু এতিয়া আমি এফালে গৈ আছোঁ এঙেৰা ৰাস্তাটোৰ ফালে, আৰু এই ৰাস্তাটো খুবেই ভাল কৰিছে আৰু এইফালে গ'লে মানে সোনকালে পোৱা যায় সেইকাৰণে। আৰু বৰচোন তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া আমি গড়টো উঠিলোঁ, উঠি পেলাই আমি এতিয়া চৰাইদেউৰ মেইন গেটখনৰ ফালে সোমাই গৈছোঁ। আৰু ইয়াৰ পৰা আকৌ সেই চৰাইদেউৰ মেইন জেগাডোখৰ পাবলৈ 1 কিলোমিটাৰমান হ'ব দূৰ। এতিয়া আমি গৈ আছোঁ, ব'লক। আৰু চৰাইদেউ এতিয়া বনাই আছে বুলি কৈছে, মৈদামৰ ইফালৰ পাৰটোত মানে বনাই আছে নতুনকৈ। 1 জানুৱাৰীৰ পৰাহে খুলিব বুলি কৈছে। আমি ইমান গম পোৱা নাছিলোঁ, আজি গুচি আহিলোঁ পটককৈ আৰু এতিয়া গম পালোঁ সোধাৰ কাৰণে। তথাপিতো অকণমান চেষ্টা কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে চাবৰ কাৰণে আৰু ভাল লাগে। এতিয়া আমি চৰাইদেউৰ ভিতৰলৈ এইখন গেটেদি সোমাই যায়। এতিয়া আমি সোমাই পেলাই মেইন গেটেদি সোমাই দেখিছে বাছ চাছ লৈ আহিছে। বহুত দূৰ দূৰণিৰ পৰা, মই কৈছোঁৱে বহুত দূৰৰ পৰা আহে। আৰু এইফালে এনেকৈ এই ধৰণে দোকানবোৰ আছে, মানুহে কিবা কিবি কিনিবও পাৰে, খাব পাৰে, সকলোখিনি সুবিধা আছে। এয়া দেখিছে ইমান ধুনীয়া পৰিষ্কাৰ। আৰু ভিতৰত প্ৰৱেশ কৰিবলৈ হ'লে মাস্ক লাগিব। আৰু আমি এতিয়া গাড়ী পাৰ্কিং কৰিবলৈ গৈছে, হাজবেণ্ড আহি পোৱাহি নাই, আমি তাৰপৰা সোমাই যাম। অকণ বাহিৰৰ পৰিৱেশ দেখুৱাই দিছোঁ। আৰু মাস্ক এখন লগাই লৈছোঁ, কাৰণ মাস্ক নিপিন্ধিলে ভিতৰলৈ যাবলৈ নিদিয়ে বুলি কৈছে, সেইটো কাৰণে। ইয়াত টিকেট কটাৰ জেগা, ইয়াত টিকেট দিয়ে। আমি সকলো যাবলৈ বুলি সাজু হৈছোঁ ভিতৰ চাবলৈ কাৰণে। প্ৰত্যেকবাৰে যোৱা হয় আৰু এইবাৰো গৈছোঁ। ইয়াত ফেষ্টিভেলো পতা হয়, কিবাকিবি পাতে ইয়াত, ভাল লাগে, সকলোখিনিয়ে পৰিৱেশ থাকে, সকলোখিনি পতা হয় কাৰণে ভাল। আৰু এতিয়া আমি সোমাই গৈছোঁ, গৈয়ে চিধা মৈদাম দেখিছে, ইমান ধুনীয়া পৰিপাটি কৰি থৈছে, ভাল লাগিছে চাই। আৰু এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য এখন পাবলৈও বহুত ভাগ্য লাগে ন। আৰু আমি যিহেতু অসমত থাকি ইমান ধুনীয়া পৰিৱেশ এটা আছে আৰু ভাল লাগিছে। চাওক। আৰু সেই তলৰ ৰাস্তাটো দেখিছে নহয়, সেই ৰাস্তাটোৰ ফালে যাব নোৱাৰে, সেইফালে বন্ধ কৰি থৈছে বুলি কৈছে, কিবা এটা বনাই আছে। 1 জানুৱাৰীৰ পৰা, মই কৈছোঁ 1 জানুৱাৰীৰ পৰা মেইনটো খুলি দিব। এতিয়া আমি এইফালেহে গৈছোঁ আৰু এইফালেও আছে চাবলগীয়া। চৰাইদেউ অনলি মৈদামৰ পৰাই বিখ্যাত বাৰু, মৈদামবোৰ আছে তেওঁলোকৰ আহোম ৰাজত্বকালৰ, তেওঁলোকৰ যুদ্ধ বিৰতিত সকলোখিনি যিহেতু নাইকিয়া হৈছিলে আৰু তেওঁলোকক আনি এই ধৰণে সজোৱা হৈছিলে এই মৈদামতে। আৰু এই মৈদাম চাবলৈ সকলো আহে দূৰ দূৰণিৰ পৰা। আৰু দেখিছে গছ গছনিবোৰ ইমান ধুনীয়াকৈ, প্ৰাকৃতিক সৌন্দৰ্য এটা পোৱা যায়। আৰু মন ভাল হ'বলৈ ইমান ধুনীয়া পৰিৱেশলৈ আহিলে এনেও মন ভাল হৈ যায়। আৰু মৈদামবোৰ দেখিছে ইমান ডাঙৰ ডাঙৰ, একদম ওখ ওখ। আমি গৈ আছোঁ আৰু ইমান ধুনীয়া কৰিছে, একো লেতেৰা বস্তুটো নায়েই, চব চফা কৰি থৈছে আৰু খুব ধুনীয়া পৰিষ্কাৰ কৰি থৈছে। ইয়াত পিকনিক পাৰ্টিও ওলায়, তলত খাব পাৰে, ইয়াত নহয়, তলত খাবলৈ জেগা আছে, পিকনিক পাৰ্টি আহে খাবৰ কাৰণে, সকলো সুবিধা আছে ইয়াত। দেখিছে আজি মানুহ হৈছে, নোহোৱাও নহয়, যথেষ্ট হৈছে। আৰু এইফালে বোলে এটা আৰু মানে আছে চাবলৈ সুৰংগ নিচিনা, ইয়াতো মানে কাৰোবাক এই ধৰণে মানে কবৰস্থান এটা আছে বুলি কৈছে, আৰু সেইটো চাবলৈ কাৰণে সকলো আহিছে আৰু আমিও গৈছোঁ। এই ধৰণে যুদ্ধ বিৰতিৰ সময়ত ইয়াতো মানুহে আহি কেনে লুকাইছিলে ন, চব
এইফালে সোমাই যায় আৰু অৱস্থানটো ভিতৰত আছে। কেনেকুৱা জেগা দেখিছে। এনেকৈ এয়া ধুনীয়াকৈ পকাৰে গাঁঠি থৈছে আৰু আমি অকণমান ফটোও তুলিছোঁ ইয়াত। আৰু ইয়াতে আমি বাইদেউ এগৰাকীক লগ পালোঁ। তেওঁ ট্ৰেডিশ্যনেল ড্ৰেছ এটা পিন্ধি আহিছিলে আৰু মই মানে ফটো মাৰিলোঁ। খুব ভাল লাগিছে তেওঁক, বাইদেউক ট্ৰেডিশ্যনেল ড্ৰেছটোত। আৰু এতিয়া আমি আকৌ গৈছোঁ আৰু আগত আছে মৈদাম, কাৰণ বহুত ডাঙৰতো এইখন মানে ঘূৰি ঘূৰিও ভাগৰ নলগা আৰু মানে বহুত চাবলগীয়া মৈদাম আছে আৰু সকলো মৈদামলৈকে আমি গ'লোঁ। এয়া দেখিছে ইমান ডাঙৰ ডাঙৰকৈ আছে আৰু চাৰিওফালে ঘূৰিবলৈতো ভাগৰেই লাগি যাব। তথাপিতো আপোনালোকক এয়া অকণমান হ'লেও দেখুৱাইছোঁ আৰু যিসকলে নাই অহা তেওঁলোকে আহিব পাৰিব, চাব পাৰিব। আৰু আমি যিহেতু শিৱসাগৰতে থাকোঁ আৰু আমি চব চাইছোঁ আৰু আপোনালোককো সেই ভিডিঅ' যোগে দেখুৱাইছোঁ। আৰু এয়া দেখিছে আকৌ এইফালে ডাঙৰ মৈদামটো লৈ আহিছোঁ। আৰু ভিতৰৰ পৰা ওলাই আহি আৰু ৰাস্তাৰ এই কাষতে আছে নাৰ্চাৰী এখন, ফুল। এয়া ফুলো কিনিলোঁ আৰু ওচৰতে গাড়ী পাৰ্কিং আছে। আৰু এয়া কেইবাবাৰ ফটো তোলা হ'ল আৰু বাহঁতৰ লগত আৰু ফেমিলিৰ লগত। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে।